মছজিদ গৈ বায়ে কৈছিলে মোক নাজান যাম তেতিয়াই মোক কৈছিলে নাজান গৈ পিনে নাহিলে বাইদেউলে মনত পৰিছে নাই মাৰ নাম কি কৈ দিয়া বাৰ নাম ৰশ্মি বাই ঈদত আছে সোনকালে আহা খুব বেয়া লাগিছে মনত মামাৰ কথা চিন্তা নকৰিলে মোৰো কথা চিন্তা নকৰিলে বিগত কেইবাদিন ধৰি সন্ধানহীন হৈ আছে নাওজান অঞ্চলৰ এগৰাকী 14 বছৰীয়া যুৱতী নাম ৰশ্মি গড় জানিব পৰা তথ্য অনুসৰি ৰশ্মি গড় নামৰ যুৱতীগৰাকীৰ তাই সৰু হৈ থাকোঁতেই পিতৃৰ মৃত্যু হৈছিল সেয়েহে মোমায়েক তুলাৰাম গড়ে তাইক লৈ আনি পঢ়ুৱাই শুনোৱাই ডাঙৰ দীঘল কৰিছিল তাই নাওজান ছোৱালী হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী কিন্তু বিগত 10 এপ্ৰিল দেওবাৰে মোমায়েক ঘৰত নথকা সময়ত সৰু ভায়েকক নাওজান বজাৰৰ পৰা আহোঁ বুলি কৈ আজি দিন ধৰি সন্ধানহীন হৈ আছে মোমায়েকে জনোৱা মতে ইতিমধ্যে নাওজান আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে আৰু নিজেও সকলোতে বহু বিচাৰ খোচাৰ কৰিছে ইফালে ৰশ্মিৰ সৰু ভায়েকেও বায়েকক বিচাৰি শোকত ভাঙি পৰিছে বা তুমি সোনকালে আহা বুলি অনুৰোধ কৰি কাবৌ কোবালি কৰিছে ইফালে কোনো হতাশয় লোকে ৰশ্মি গড় নামৰ ফটোত দেখুওৱা ছোৱালীজনীৰ কোনো সম্ভেদ পালে 9365246558 আৰু 7099826686 মোবাইল নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ছোৱালীজনী দেওবাৰ পিছবেলাৰ পৰা নাইকিয়া হৈ আছে তেখেত ছোৱালীজনী মোৰ নিজৰ ভাগিন হয় আমি গালি সপনি ক'তো কোনোদিন সৰু ময়ো পোৱা নাই আৰু ডাঙৰ মামায়ো নকয় আমি সদায় মৰম কৰোঁ মাও আছে যিহেতু তাৰপিছত তাই মোক নোকোৱাকৈ গৈছে কিমান সময়ত গৈছে তাই 12টা 12:30 পিছত গৈছে আপুনি নাছিলে নেকি মই নাছিলোঁ মই থকাহেঁতেনেও গম পালোহেঁতেন হেৰি এতিয়া মানে দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে সন্ধানহীন আপোনালোকে আৰক্ষীৰ লগত যোগাযোগ কৰিছে নাই আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ কিবা এজাহাৰ দিছে নেকি এজাহাৰ দিছোঁ আমাৰ নাওজান থানা এজাহাৰ দিছোঁ থানাই কৈছে মানে ছেকেণ্ড ICয়ে মানে কেছটো লৈছে তেখেতে যোগাযোগ কৰি আছে এতিয়ালৈকে সন্ধানহীন একো পোৱা নাই একো খবৰ পোৱা নাই এনেই আপোনালোকে ধৰক ঘৰৰ পৰা যাবৰ সময়ত কাৰ লগত গৈছে কি কথা কিবা গম পায় নে তেনেকুৱা গম নাই পোৱা তাৰপিছত মানে এটা কথা হ'ল আপোনাৰ মানে তাৰ দুদিনৰ আগত ছোৱালীজনী আহিছিলে আমাৰ ঘৰলৈ তেখেতে আমাৰ ভণ্টীয়ে ক'লে তাই বোলে মোৰ লগৰ ছোৱালী হয় লগৰ ছোৱালী বুলি মাও আছে লগত মাও ক'লে লগৰ ছোৱালী হয় গধূলি টাইমত মই কামৰ পৰা আহিছোঁ তাৰপিছত কামৰ পৰা অহাৰ পিছত মই কৈছোঁ লগৰ ছোৱালী হয় মামা থাকিম বুলি কৈছে থাকক মই এনেই কৈছোঁ থকাৰ পিছত তাৰ পিছদিনাখন পূৰা দুদিনৰ পিছত আমাৰজনী নাই সেইজনী ছোৱালী নাই দুয়োগৰাকীয়ে নাই ছোৱালীজনী ক'ৰ আছিলে কি কথা কিবা গম পায় বেতনী জান তেখেতে মানে বাপেকৰ ঘৰৰ ওচৰতে আৰু তেখেতে খুৰাকৰ ঘৰত থাকে খুৰাকৰ নাম হ'ল হৰেশ্বৰ তাঁতী আৰু বাপেকৰ নাম হ'ল দিলীপ তাঁতী আপোনাৰ নামটো তুলাৰাম গড় এতিয়া হেৰুৱা ছোৱালীজনী আপোনাৰ ভাগিন হয় মোৰ নিজৰ ভাগিন সৰুৰ পৰা ইয়াতে থাকে নেকি সৰুৰ পৰা ইয়াতে থাকে তাইক মই পঢ়াই শুনাই কিমান পালেগে তাই ক্লাছ 9লৈ পাইছিলে এবাৰ 9লৈ পাইছিলে আগে পিছেও তেনেকৈ গৈছিলে নি নাই যোৱা সৰুৰ পৰা ইয়াতে আছে নাই যোৱা আগে পিছে ক'তো যোৱা নাই তাইৰ মাকহঁত ক'ত থাকে তাইৰ মাক নাই বাপেক ঢুকালে
সেই সূত্ৰে মানে মই লৈ আহিলোঁ। মানে মাক দেউতাক কোনো নাই? নাই, সেইটো মাক আছে, মাকে কাম কৰিছে বাহিৰত। তাৰ পঢ়াত কিন্তু চোকা। ক'ত পঢ়িছিলে? তাই গাৰ্লছ নাওজান গাৰ্লছ হাই স্কুলত পঢ়িছে। ৰশ্মি কি লিখে? গড়। কিমান দিন হ'ল হেৰুৱা? দেওবাৰে হেৰালে। এতিয়া মানে কেতিয়া কেনেকৈ গৈছিলে কিবা গম পায় নেকি? নাপাওঁ মই। ঘৰত কি বুলি কৈ গৈছিলে? বেংকত যাম, পইচা ওলাম, দাদা পঠিয়াইছে। বেংকত? মই কৈছোঁ মামাই সুধিলে নাই, কৈছে ডাঙৰ মামাক নাই সোধা, সৰু মামাক সুধিলা। কি মই কৈছোঁ তাক কি ক'লা? কৈছে যাম বুলি ক'লে। তেতিয়াৰ পৰা নাই আৰু? নাই। কিবা খবৰ পাইছে নি এতিয়া? নাই পোৱা। ক'ত আছে কি কথা একো গম পোৱা নাই?